প্ৰয়াগপ্ৰতিম বৰা। মই আবৃত্তি কৰিবলৈ লোৱা নিৰ্ধাৰিত কবিতাৰ শিৰোনাম বিশ্বশিল্পী, কবি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা। শিল্পী মই তিনিও কালৰ, অতীতৰ, বৰ্তমানৰ, অনাগত, ভৱিষ্যতৰ। আদিতেই যাত্ৰা কৰি অনাদিলে যাওঁ, ধ্বংসৰ মাজেদি মই ৰূপান্তৰেদি ৰূপ পাই নৱতম সৃষ্টিৰ ফলিতা জনতাৰ হৃদয়ত মোৰ সোণোৱালী দেশ। মই পিন্ধো বিশ্ববেশ, নতুন দৃষ্টিৰে চাওঁ সৃষ্টি অনিমেষ। নানা ভাষা, নানা আশা, নানা জাতি বৰ্ণ জিৰি মই শুনো